प्रमद बर'नि अननायजों गंनै नखरा गोजोन मोनबाय। गोरिब हा न' गैजायै गोरिबसिन गपाल बर' आरो बैजयन्ती बर'मोननि गंनै नखरनो हाबायनानै न' लुना होदों। सानैनि नखरा जोबोद नारा-नाथा जिउ खुंबोदोंमोन। नाथाय दिनै बिथां गपाल बर' आरो बैजयन्ती बर'मोननि खाफाला गेवबाय। खाफालखौ गेवहोदों बिटिआरनि गाहाय प्रमद बर' बिथाङा। उदालगुरि जिल्लानि सिङाव डिमाकुसि बालिसिथा गामिनि गपाल बर' आरो थाइगिरबारि गामिनि बैजयन्ती बर' बिथांमोननो बिटिआरनि गाहाय प्रमद बर'नि अननायाव दिनै हा, न', मोसौ गाय आरो नखरनि गोनां संग्रा आइजें-आइला मोननो हादों। दिनै बिटिआरनि गोरबोनि अननायजों गपाल बर' आरो बैजयन्ती बर'मोननि खाफाला गेवबाय। हा, न' आरो नखरनि गोनां मुवा मोनना बिथां गपाल बर' आरो बैजयन्ती बर'मोननि गोदान लुफुंनाय नबथि आरो न'खौ बिटिआरनि गाहाय प्रमद बर'आ बेखेवनानै होबाय। दिनैनिफ्राय गपाल बर' आरो बैजयन्ती बर'मोना बे गोदान न'आव गावनि गथ' गथायफोरखौ लानानै आलो गोजोन रायजो जालांनो हानायनि राहा खालामनानै होबाय। সেইটো জাষ্ট এটা শুভাকাংক্ষী বিলাকৰ এটা অনুদান। মই এই পৰিয়ালত এদিন আহিছিলোঁ। তেখেতসকলৰ যিটো পৰিয়ালৰ মালিকজন হঠাৎ কেঞ্চাৰ হৈ ঢুকালে। ইয়াৰ পিছত গৃহহাৰা হ'ল, ভূমিহীন হ'ল আৰু ল'ৰা ছোৱালী পঢ়ি আছে ভালকৈ। তো পৰিয়ালবৰ্গৰ চলিবলৈ একোৱেই নাছিলে। সেইকাৰণে আমি সিদিনা সিদ্ধান্ত লৈ এই ভূমিখিনি ক্ৰয় কৰি এই ঘৰটো সজাই দিয়া হৈছে। এইটো কোনো আঁচনি নহয়, সেইটো জাষ্ট পাব্লিক ইনিচিয়েটিভ। কিছুমান দান বৰঙণি দি এইটো সজোৱা হৈছে। আৰু এখন ঘৰ, যি পৰিয়ালত মই যোৱা কেইমাহমান আগত ভিজিট কৰিছিলোঁ, তাত দুজন ল'ৰা ক'বলৈ নোৱাৰে আৰু চাহ বাগানত বেলেগৰ মাটিত আছিলে। তেখেতসকলকো ঘৰ এটা নিৰ্মাণ কৰি দিয়া হৈছে। লগতে জীৱিকা হিচাপে গৰু কিনি দিয়া হৈছে আৰু বাকীখিনি যাৱতীয় ব্যৱস্থাখিনি কৰি দিয়া হৈছে। তো এতিয়া আমি বিচাৰিছোঁ যে আমাৰ অঞ্চলত বহুতখিনি তেনেকুৱা পৰিয়ালবিলাক আছে। সেইটো লাহে লাহেকৈ আমি তেখেতসকলৰ ভূমিৰ কথা, গৃহৰ কথা, যিবিলাক আমাৰ খিলঞ্জীয়া মানুহ আজি যুগে যুগে বসবাস কৰি আছে, কিন্তু গভৰ্ণমেণ্টৰ বহুত আঁচনিয়ে তেখেতসকলক ঢুকি পোৱা নাই। এটা সময়ত গভৰ্ণমেণ্ট আঁচনিবিলাক যদি ভালকৈ ইমপ্লিমেণ্ট হয়, বহুতখিনি কাম তেনেকুৱা হ'ব। কিন্তু গভৰ্ণমেণ্ট আঁচনি ইমপ্লিমেণ্ট হোৱাৰ আগতে এই পৰিয়ালবিলাকক আমি তেনেকুৱা ছ'চিয়েল ইনিচিয়েটিভেদি কিমান কৰিব পাৰোঁ কৰিবলৈ ট্ৰাই কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ যে অহা বছৰত আমি আৰু বেছি কৰিবলৈ পাৰিম। বহুতখিনি মানুহ মই লগত পাইছোঁ যিসকলে এইবিলাক কৰিবলৈ সাজু আছে। তো মানৱতাটো আমি সদায় জীয়াই ৰাখিব লাগিব। আৰু সেই পৰিয়ালটোৰ কোনো দোষ নাই যে সেই পৰিয়ালটো যে আজি গৃহহাৰা হৈছে, তেখেতসকলে যে আজি তেনেকুৱা ভূমিহীন হৈছে। ইয়াত আমাৰ সমাজৰো ক'ৰবাত নহয় ক'ৰবাত বা গভৰ্ণমেণ্টৰো ক'ৰবাত নহয় ক'ৰবাত ছিষ্টেমেটিক ফল্ট এটা আছে। নহ'লে স্বাধীনতাৰ ৭৫ বছৰত এতিয়াও আমাৰ ইমানখিনি নাগৰিক আছে যিসকলে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। চ' তেখেতসকলক চোৱা চিতা কৰাটো আমাৰ দায়িত্ব আৰু এই পদক্ষেপটো কণ্টিনিউ হ'ব। ইয়াৰ লগতে এতিয়া এটা সময়ত সংগ্ৰাম কৰি আহিছিলোঁ, ময়ো বহুত পৰিশ্ৰম কৰি আহিছোঁ। আজি কিছুমান সপোন দেখিছোঁ যে অঞ্চলৰ কাম কৰাৰ কাৰণে। তো সেইকাৰণে মই কৈছোঁ কি আমি ৪-৫টামান ইটা ভেটা বনাবলৈ মই মানুহবিলাকক এনকাৰেজ কৰি আছোঁ। আৰু সেই ইটা ভেটাৰ যিখিনি ইটা ওলাব, সেইটো দৰিদ্ৰ মানুহৰ ঘৰবিলাক ফ্ৰী বনাব পাৰিম বুলি পেলাই মই এইটো কথাই কৈছোঁ। বাকীখিনি পিছত ক'ম। কি ক'ব বিচাৰিছে জনজাতি নেতা, অজনজাতি নেতা, সেইবিলাক মই একো বুজি পোৱা নাই। এতিয়া যোনে কাম কৰিব আহিছে সি কাম কৰিব, যোনে কথা ক'ব আহিছে সি কথা ক'ব। গতিকে আমাক কাম কৰা মানুহ লাগে। আমাৰ ৪০ বছৰ বহুতখিনি আন্দোলন হ'ল, কিবা হ'ল, আণ্ড্ৰেছ হ'ল। এতিয়া আমাক কাম কৰিব লাগে, বুজিছেনে? তো গতিকে ময়ো কাম কৰিব বিচাৰোঁ। আৰু মই বিচাৰোঁ যে মোৰ দলৰে হওক বা কোনোবাই হওক চবে কাম কৰক, মই সেইটোৱে বিচাৰোঁ। অমিক্ৰণ চলি আছে, অমিক্ৰণ এইবাৰ যথেষ্ট কি হৈছে, ইম্প্ৰুভ হৈ আছে। এইকেইদিন যথেষ্ট কেছবিলাক কমি আছে। সেইকাৰণে আশা কৰিছোঁ কম সময়ৰ ভিতৰত অমিক্ৰণ এইটো কমপ্লিটলি সেইটো কম হৈ যাব আৰু আমি স্বাভাৱিক জীৱন কৰিব পাৰিম।